বড়ো সাহিত্য সভাৰ 64 সংখ্যক অধিৱেশন চলি আছে আৰু ইয়াত প্ৰতিনিধি সভা চলি আছে আৰু আজি আমি সকলো বড়ো সাহিত্য সভাক ভাল পাওঁ হিচাপে বড়ো সাহিত্য সভাক শ্ৰদ্ধা কৰোঁ হিচাপে বড়ো সাহিত্য সভাৰ অধিৱেশনত চবে উপস্থিত হৈছোঁ আৰু বড়ো সাহিত্য সভা আৰম্ভণিৰ প্ৰায় 1952 চনৰ পৰা এতিয়ালৈকে বড়োসকলৰ ভাষা সংস্কৃতি উত্তৰণৰ লগতে বড়ো জনগোষ্ঠীৰ সকলো দিশ আমাৰ ৰীতি নীতি সাংস্কৃতিৰ পৰা পৰিচয় অস্তিত্ব জীয়াই ৰখাৰ পৰা সকলো বিষয়তে কাম কৰি আহিছে মই বড়ো সাহিত্য সভাৰ যিসকল প্ৰতিষ্ঠাপক সভাপতি সম্পাদক আৰু আজি যিসকলে দায়িত্ব লৈ আছে সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত বড়ো সাহিত্য সভা বড়ো ভাষা সাংস্কৃতিক বিশ্বৰ এটা বিশ্বমানত লৈ যোৱাৰ কাৰণে যিটো প্ৰচেষ্টা হাতত ৰাখিছে ইয়াৰ সফল হওক এইটোকে মই কামনা কৰিছোঁ।